ইউটিউব চেনেল দিবেশ ব্লগ তো এতিয়া আমি নতুন ব্লগ বনাব লৈছোঁ তো আজি আমি বৰ্তমান ঘৰত আছোঁ তো আজি ভাবিছোঁ এটা চেলেঞ্জ ভিডিঅ' বনাম চেলেঞ্জ ভিডিঅ' মানে আজি আমি মেগী বনাওঁ মেগীত বহুত জ্বলা দিম আৰু আমি চাম মই খাব পাৰোঁ নে মোৰ বায়ে খাব পাৰে নে আহক চাওঁ তো আমি এতিয়া এয়া মেগী এপেকেট লৈছোঁ তো আৰু এয়া পিঁয়াজ লৈছোঁ জলকীয়া আৰু দিম আৰু মছলাও দিম আমি বহুত তো এপেকেট মেগী দেখিছে তো এয়া কাঁহীখন আপোনালোকে দেখিছে তো এতিয়া আমি বনাম মেগী ষ্টাৰ্ট কৰোঁ আহক তেতিয়া মেগী পেকেট আকৌ ইয়াত দিব লাগিব চাগে নাজানো মোৰ বা শিকাই দিব তো আহক গাইজ তো এতিয়া আমি ইয়াত পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ তো এতিয়া আমি ইয়াত দি দিম এইখিনি আপোনালোকে চাই থাকক এতিয়া আমি দিলোঁ তো এতিয়া আমি অলপ আঁতৰাই নিদিওঁ আপোনালোকে দেখিছে তো এতিয়া আমি ইয়াত অলপ এইটো লৰচৰ কৰি থাকিম আপোনালোকে দেখিছে তো বহুত বেয়াকৈ তেল কন্দিয়াই দিছিলে প্লেটখন থৈ দিছোঁ তো আৰু কেইটামান পিঁয়াজ আছে দিবলৈ সেইখিনিও দি দিছোঁ তো এতিয়া আমি এইখিনি অলপ লৰাই থাকিম আৰু অলপ দেৰি পিছত আমি হালধি অলপ দিম ইয়াৰ ওপৰত মই চাই থাকক তো এতিয়া আমি অলপ লৰাই আছোঁ তো এতিয়া আমি অলপ বিলাহী ইয়াত আমি অলপ এতিয়া হালধি দিম ইয়াত দেখিছে আপোনালোকে এতিয়া হালধি দিম আমি তো এয়া হালধি অকণমান দিম বেছি দিলে টেষ্টটো যাবগৈ অকণমান লৈছোঁ তো হালধি অকণমান দিলোঁ আমি তো এতিয়া হালধি এইটো টেমাটো মাৰিলোঁ আকৌ তো এতিয়া অকণমান লৰাম তাৰপিছত আমি অলপ বিলাহী দিম তাৰপিছত বিলাহীখিনি অলপ ভাজিম তাৰপিছত নিমখ দিম তাৰপিছত মেগীটো ভাজি দিম আপোনালোকে চাই থাকক তো এতিয়া অলপ নহয় গেছটো অলপ বঢ়াই দিছোঁ মই নাজানো ফাৰ্ষ্ট টাইম এনেকৈ বনাইছোঁ ভাল হ'বনে বেয়া হ'ব তো ট্ৰাই কৰিছোঁ আৰু আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ জাষ্ট মোৰ মতে এতিয়া বিলাহী দিয়া সময় আহি গ'ল চাগে তো এতিয়া বিলাহীখিনি দি দিওঁ অলপ আঁতৰি দিওঁ চাগে তেতিয়া আমি বিলাহীখিনি দি দিলোঁ তো বিলাহীখিনি পাতা অলপ ডাঙৰ হ'ল একো নহয় তেওঁ বনিবতো তো এতিয়া বিলাহীখিনি অলপ ভাজি থাকোঁ এনেকৈ তো অলপ চাউণ্ডটো চাগে বেছি আহিছে বেয়া নাপাব মোৰ শব্দটো চাগে শুনা নাই তো এতিয়া আমি অলপ নিমখ দিম আপোনালোকে চাই দেখিব তো নিমখ অকণমান দিম বেছি নিদিম নহ'লে চোকা হ'ব ইমান অকণমান দিম চাগে দেখিছে আপোনালোকে আমি দি দিলোঁ অকণ আপোনালোকে চাওক সেইটো অলপ লৰাই দিম আমি তো আৰু লৰাই আছোঁ তো এতিয়া আমি মেগীটো দিম চাই থাকক তো এতিয়া আমি মছলাটো খুলিলোঁ টেষ্টটো অলপ বেছি আহিবলৈ তো আমি অকল এপেকেট মছলা দিম ইপেকেট মছলা অলপ দেৰি পিছত দিম তো আমি মেগীটো নিদিলোঁ বায়ে ক'লে কি ভুল আছে অকল মছলাটো দিব লাগে তো এতিয়া আমি অকল মছলাখিনি সানি লৈছোঁ এনেকৈ আপোনালোকে দেখিছে সেইখিনি মছলা আমি ইয়াত ঢালিলোঁ তো এতিয়া ইপেকেট হে গাইজ তো এতিয়া এই মেগীখিনি আমি ভাঙি দি দিলোঁ ইয়াত তো এতিয়া অকণ পানীকণ আমি ইয়াত দি দিম অকণমান পানী আমি ইয়াত দি দিলোঁ তো এতিয়া আমি আৰু অলপ এনেকৈ কৰিম জুইটো কমি আছে অলপ বঢ়াই দিছোঁ এনেকৈ বহুত দেৰি কৰি দিব লাগিব চাই থাকক এতিয়া আমি এপেকেট মছলা দিম যে টেষ্টটো আৰু অলপ ভাল হয় আৰু জ্বলা হয় তো আমি দিলোঁ এপেকেট মছলা তো এতিয়া উতলিলে আৰু খুব বেছি 1 মিনিট বা 2 মিনিট লাগিব এইখিনি হ'বলৈ তো এতিয়া কেনেকুৱা হ'ব খাবলৈ আপোনালোকে চাই থাকিব তো দিলোঁ অলপ হেৰি কৰি দিম তো এয়া চাওক আমাৰ মেগীখিনি হ'লে আৰু অকণমান দেৰি ৰাখিব লাগিব তাৰপিছত আপোনালোকে দেখিব কিমান টেষ্টি হৈছে মেগীটো আচলতে তো অকণমান দেৰি ৰখাব আৰু অকণমান উতলিব লাগিব তাৰপিছত এই কাঁহীখনো আমি দি দিম তো আপোনালোকে চাই থাকক কিমান জ্বলা হ'ব তো আপোনালোকক মই অপিনিয়নটো দিম অলপ দেৰি পিছত তো এতিয়া এয়া হৈ গ'ল আপোনালোকে দেখিছে তো কাষত মায়ো বনাই আছে মাছ তো ইয়াত কাঁহী লওঁ এইখিনি মেগীখিনি তো কাষত মাছ বনাই আছে কাৰণে দিগদাৰ হৈছে বনাবলৈ
ললো মই মেগী সেই গাইজ তই বনাই হৈ গ'ল আমি বাকিলো সেই তো এতিয়া আমি প্ৰথম বাইট খাম তো বহুত এক্সাইটিং হৈ আছোঁ মই তো এই বহুত জ্বলা আছে ও মা তো এতিয়া মই পানী খাই আহিলোঁ ইমান জ্বলা আছে মায়ে মই খাব নোৱাৰোঁ দেই ইয়াত তো আমি খাবই লাগিব ব্লগৰ কাৰণে খাই দিওঁ তো এতিয়া খাইও বহুত জ্বলা হ'ল মোক দেখিলে ৰিয়েকশ্যনটো মোৰ ভাগৰ তো ইমানো জ্বলা হোৱা নাই মই এনে দেখাই দিলোঁ তো এইকণতে মই ব্লগটো সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে এই ব্লগটো ভাল পাইছে প্লিজ এই ব্লগটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰি দিব তেতিয়ালৈকে বাই বাই